হেল্ল' গাইজ, আজি আকৌ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই যাওক। এতিয়া মই বিচনাখন ভালদৰে পাৰি ল'ম, যিহেতু বিচনা চাদৰ চেঞ্জ কৰি থাকিবলগীয়া হয়, কাৰণ আমাৰ অকণমানি এজনী আছেতো। সেইটো কাৰণে বিচনা চাদৰ বাৰে প্ৰতি চেঞ্জ কৰি থকা হয়, ধুই থকা হয়, সেয়াই কাম আৰু। মই এতিয়া ধুনীয়াকৈ বিচনাখন পাৰি ল'লোঁ। পাৰি মেলি এতিয়া আকৌ কাপোৰ অলপ আছে, সেইখিনিও জাপিব লাগিব। যিহেতু সৰু ল'ৰা ছোৱালী কাপোৰ ওলাওঁতে সোমাওঁতে মানে বেয়া হৈয়ে থাকে, সেই ভাবিলোঁ আৰু এইবোৰতো নক'বই আৰু পুতলা ইবাৰ উলিয়াব সিবাৰ সামৰিম, আকৌ ইবাৰ উলিয়াব সিবাৰ সামৰিম, আৰু কাম সেইখিনিয়ে হৈ থাকে দিনটো। তাৰ মাজতে অলপ খাবৰ বাবেও কিবা কিবি বনাই থকা হৈছে। এয়া পিঞ্চি আৰু দেউতাক ৰাতিপুৱা খেলি আছে। মই ভিতৰত কাম কৰিছোঁ আৰু সিহঁত দুটাই খেলিছে। এয়া পিঞ্চি কাপোৰখিনি মই জাপি ল'লোঁ। খোৱাখিনি মাছতে হৈ গ'ল, সেইখিনি ভিডিঅ' মই কৰিবলৈ নাপালোঁ। এতিয়া মই কাপোৰ চাপোৰ জাপি আছোঁ। কাপোৰ জপা হৈছেগৈ আৰু এয়া পুৰণা কাপোৰখিনি আৰু এটা নতুন বক্স আছে জাপিবলগীয়া, এইখিনি ক্লিয়াৰ হৈ গ'ল। এইখিনি পিঞ্চি নতুন আৰু আছে অকণমান সোমোৱাই থোৱা, যিহেতু এইখিনি ওচৰতে ক'ৰবাত গ'লে পিন্ধিবলগীয়া হয়, সেইকাৰণে এইখিনি এক্সট্ৰাকৈ থৈ দিছোঁ। তাই চব কাম কৰি থকা সময়তে কিমান দিগদাৰি কৰি থাকেহি। ইফালে আহিব কাপোৰেকে কুচাব, সিফালে আহিব কাপোৰেকে টানিব, সেইবোৰে আৰু। এতিয়া মোৰ সেইখিনি জপা হ'ল, তাইও শুই গ'ল। মই তাই শোৱাৰ লগতে মই ঘৰকেইটা চাফা কৰি ল'ম বুলি ভাবিছোঁ, যিহেতু ঘৰকেইটা মোচা হোৱাই নাই। সেইটো কাৰণে মই ঘৰকেইটা মুচি লৈছোঁ।
এতিয়া মোৰ ঘৰৰ কাম হৈ গ'ল অলৰেডি, সাৰি মুচি। এতিয়া মোৰ কাপোৰ ৰ'দত দিব আছে। মই এতিয়া কাপোৰখিনি ৰ'দত দি মেলি আজৰি হৈ অকণমান ৰেষ্ট ল'ম। আজি ভিডিঅ' ইমানেই। যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল লাগিলেও মোক নিশ্চয় জনাবলৈ নাপাহৰিব। তেতিয়া আমি দুজনীয়ে ৰেষ্ট ল'ম। আপোনালোককো বাই বাই দিলোঁ আৰু বাই বাই।